আজি আকৌ ওলালোঁ গৰমখনত উপায় নাই আৰু কি ক'ব নগ'লেও নহয় যাবলগীয়া হয় আৰু এতিয়া ওলাই লৈছোঁ আৰু বহুত বেছি গৰম পৰিছে মানুহজনে কালি হাত কটা ব্লাউজ আনিব ক'লোঁ আনি দিলে একচুৱেলি মই পিন্ধি ইমান ভাল নাপাওঁ কিন্তু গৰম হৈছে যিহেতু পিন্ধিবই লাগিব হয়নে নহয় উপায় নাই নহয় মানে গৰমত হাত কটা পিন্ধিলে অকণমান হ'লেও মানে হাৱা চাৱা সোমাই থাকে ভাল নহয়নে আৰু ওলাই মেলি লৈছোঁ বহুত বেছি গৰম পৰিছে এই গৰমটোনো কেতিয়া কমিব জানো মানুহৰ বেমাৰ আজাৰে হ'ব নহয়নে আপোনালোকক খোৱা বোৱা হ'লনে মই পানী দিয়া ভাত কেইটামান খাই পেলাই ওলাইছোঁ ধুনীয়াকৈ আৰু ক'ত যাওঁ আজি আকৌ আপোনালোকক দেখুৱাই আছোঁ ভিডিঅ'টো আপোনালোকে চাই থাকিব স্কিপ নকৰিব ৰাস্তাকণ যাবলৈ বহুত বেছি ভয় লাগিছে বহুত ৰ'দ হৈ আছে যিহেতু কিন্তু উপায় নাই যাবতো লাগিবই সোনকালে গৈ আহোঁগৈ ভিডিঅ'টো চাই থাকিব গাইছসকল আজি মেইন বস্তুটো নোলোৱাকৈ ওলাইছিলোঁ মই যে কিমান গালি খালোঁহেঁতে যোনটো বস্তু মানে দৰকাৰী নহ'লেই নহয় যিটো কামৰ কাৰণে সেইটো বস্তুকে নোলোৱাকৈ ওলাইছিলোঁ ৰ'দ বহুত বেছি পৰিছে গাইছসকল কওকচোন কিমান ৰ'দ ঐ বেলিটো খাওঁ খাওঁ মূৰ্তি হৈ আছে আৰু সূৰ্য্য ছাতি লৈ আৰু আমি ফাইনেলি আহি পাই গ'লোহি ইমান বেছি গৰম পৰিছে গৰমত থাকিব পৰা নাই আৰু আগতে আমাৰ বাহিৰত কৰে আজি ভালেই হ'ল যিহেতু ভিতৰত কৰিছে ফেন চেন লাগি আছে ভাল আৰু বেলেগ আমাৰ নহয় আচলতে আমি চেকআপত আহিছোঁ চেকআপ মানে কি আৰু আমাৰ যিহেতু গাঁৱতে কেম্প বহে আৰু কেম্পত নাৰ্ছ বাইদেউ আশা বাইদেউ আৰু লগতে ডাক্তৰ বাইদেউ আহে এনেকৈ আৰু এইটো কৰিছে একচুৱেলি বহুত বেছি ভাল হৈছে আমাৰ কাৰণে কাৰণ সকলোৰে কাৰণে ভাল হৈছে কিয়নো আমি ধৰক এসপ্তাহ দুসপ্তাহ মূৰত আমি মেডিকেল গৈ থাকিব নোৱাৰোঁ দিগদাৰো হয় আৰু ইমান দূৰ সদায় অহা যোৱা কৰিবলৈও দিগদাৰ হয় দুসপ্তাহ মূৰত যাবলৈতো সকলোৰে দিগদাৰ হয় নহয়নে এমাহ দুমাহৰ পাছত যোৱাটো বেলেগ কথা কিন্তু যিহেতু ইয়াতে গাঁৱতে হয় সেইকাৰণে আমাৰ ইমান অসুবিধা নহয় আৰু ইয়াতে আমাৰ প্ৰেছাৰটো নৰ্মেল আছে নাই বা ৱেইটটো বাঢ়িছেনে নাই হিমগ্ল'বিন ঠিকে আছে নাই আমি খাব পাৰিছোঁ নাই কেলছিয়াম আইৰণ টেবলেট খাই থকা হৈছেনে বা কিবা সমস্যা পাইছে নেকি সকলোখিনি ইয়াতে খুব ধুনীয়াকৈ সুধি সকলোখিনি চাই মেলে আৰু আমাৰো কিবা সমস্যা থাকিলে বা কিবা নজনাটো আমি ধুনীয়াকৈ জানিব পাৰোঁ সেইকাৰণে বহুত বেছি ভাল লাগে আৰু সেইকাৰণে গৰম নেওচি হ'লেও গৈছোঁ আৰু যিহেতু গৰমখনত আৰু মেডিকেল যাবলৈও দিগদাৰ হয় আৰু একেৰাহে আমি মেডিকেলো গৈ থাকিব নোৱাৰোঁ সেইকাৰণে এইটো বহুত বেছি ভাল নিয়ম বুলি ভাবোঁ আৰু আগৰ পৰাই চলি আহিছে আচলতে আশা বাইদেউহঁতে কণ্টেক্ট কৰে আৰু সেইকাৰণে ময়ো এয়া গ'লোঁ গৈ পেলাই মোৰ ভাগৰ যিহেতু আল্ট্ৰাচাউণ্ড কৰিছিলোঁ 7 মান্থ হৈ থাকোঁতে আৰু সেইটো আল্ট্ৰাচাউণ্ড সেইদিনাখন যিহেতু আল্ট্ৰাচাউণ্ড কৰা অলপ দেৰি হ'ল আৰু ডাক্তৰ যিহেতু 1 বজাৰ পাছত নাথাকে সেইকাৰণে ডাক্তৰক লগ নাপালোঁ আল্ট্ৰাচাউণ্ডৰ ৰিপৰ্ট দেখুৱাবলৈ নহ'লে সেইকাৰণে অকণমান মনটো বেয়া লাগি আছিলে তাৰপিছত এই বাইদেউজনীকে মই উলিয়াই দেখুৱাই ল'লোঁ আৰু বাইদেউজনীয়ে ভালকৈ চাই পেলাই অকণমান বোলে বেবী ৱেইটটো অলপ কম হৈছে বুলি কৈছে মোক ভালকৈ খোৱা বোৱা কৰিব কৈছে মানে আচলতে মোৰ এইটোৱে দিগদাৰ হয় মই সম্পূৰ্ণ 6 মাহ 4.5 মাহ মানলৈকে একো বস্তুৱে খাব পৰা নাছিলোঁ ভালকৈ আৰু এতিয়াও মই ইমান ভালকৈ বস্তু খাব নোৱাৰোঁ মাংস চাংসটো খাব পৰা হোৱাই নাই 2-এটা বস্তুহে মই খাব পাৰোঁ সকলোবোৰ বস্তু খাব নোৱাৰোঁ সেইকাৰণে অলপ দিগদাৰ হয় আৰু তথাপি উপায় নাই খাব লাগিব আৰু সকলো ফালে মেইনটেইন কৰিব লগা হয় বেছিকৈ খালেও ভয় আকৌ নাখালেও ভয় বেছি খালেও আকৌ বেবী ৱেইট বাঢ়িলেও দিগদাৰ হয় আকৌ প্ৰেছাৰ চেছাৰ বাঢ়িব বুলিও ভয় আকৌ তেনেকৈ মানে বহুতখিনি সমস্যা আচলতে এজনী মাতৃ হ'বলৈ মা হ'বৰ কাৰণে বহুতখিনি ত্যাগ কৰিবলগীয়া হয় বহুতখিনি কষ্ট কৰিব লগা হয় তাৰ বিনিময়তহে আচলতে মা শব্দটো শুনিব পাৰি আগতে আমাৰ মাহঁতে আমি কিবা এটা দুখ কৰিলে বা খং কৰিলে মাহঁতে কয় যে ইমান কষ্ট কৰি 9 মাহে পেটত লৈ পেলাই কত কষ্টৰ বিনিময়ত তহঁতক ডাঙৰ দীঘল কৰিলোঁ আৰু তহঁতি আমাক এতিয়া মানে ডাঙৰ বৰ কথা শুনাব পৰা হৈ গ'লি তেনেকৈ কয় তেতিয়া ভাবোঁ যে সাধু কথা কোৱা নিচিনা অনুভৱ হয় আৰু তেতিয়া অলপ বুজি পাওঁ যদি ইমানো বুজি নাপাওঁ এতিয়া যেতিয়া নিজৰ লগত হৈছে তেতিয়াহে আমি মানে বেছি ভালকৈ বুজি পাইছোঁ আচলতে মাহঁতক আমি কিবা এটা ক'লে মাহঁতে কিয় ইমান বেছি দুখ কৰে আৰু নিজৰ মা দেউতা সমান হ'ব নোৱাৰে মেইনলি মা সমানটো কোনো হ'ব নোৱাৰে তাতে চালে তেজ পৰীক্ষাও কৰিলে মোক আৰু লগতে তেজ পৰীক্ষা কৰি সকলোখিনি ওচৰ আৰু বহুত গৈছে সৰু ল'ৰা ছোৱালী গৈছে ৱেট চেট জুখিছে আৰু লগতে সৰু ল'ৰা ছোৱালীক বেজীও দিছে আৰু মোৰ যিহেতু বেজী শেষ হ'ল বাৰু বেজী এতিয়া নাই আৰু
এতিয়া এনেকৈ আৰু এয়া আইৰণো খুৱাইছে সৰু ল'ৰা ছোৱালীকে আশা বাইদেউ আৰু মই এতিয়া তেজ পৰীক্ষাটো ধুনীয়াকৈ কৰিলে নৰ্মেলে আছে বুলি কৈছে মই বাইদেউক সুধিছিলোঁ যে নৰ্মেলে আছে বুলি তাৰপিছতে সৰু ল'ৰা ছোৱালীবোৰকো বেজী দিবলৈ আহিছে আৰু এটা জমনি হ'ল ল'ৰা এজনো মানে 5 বছৰীয়া বেজী দিছিলে বহুত বেছি কান্দিছে বেচেৰাই দেখি মানে হাঁহিও উঠিছে বেয়াও লাগিছে মই লাষ্টত কৈ দিছোঁ আৰু যে ইমান ডেকা ল'ৰা হৈ পেলাই কান্দি পেলাই আহিছে এনেকৈ কৈছোঁ আৰু বাইদেউ খং উঠি গৈছে কথা পাতি আছে গৰমখনত দিগদাৰ হৈছে সেইকাৰণে বাইদেৱে কৈছে যে ইমান আপোনালোকৰ নিজৰ মাজতে কথা পাতি নাথাকিবা নেকি কৈছে হয় আচলতে কান্দি কান্দি এতিয়া অলপ ভাল হৈছেগৈ আৰু তাৰ পৰা আহি এতিয়া এই গৰমত গছৰ ছাঁতে বহিছোঁ আৰু